বুলি লোৱা হৈছে। প্ৰথম পৰ্যায়ৰ এই পতাকা উত্তোলন, এই পতাকা উত্তোলন কাৰ্যসূচীভাগ আমি কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত এই বঢ়াটোৰ কথা আপোনালোকে আমাক জনা কৰিব। নমো নারায়ণ আদি নিরঞ্জন অনন্ত সৈজ্ঞত করি নয়ন হয়ন সেবিয়া প্রভু জাগিয়া সন্তে মাধব হইল চারিবেগ নিশ্চয় প্রকার অন্তে তমে তমে সরস্বতী নির্মল কুবন্য রকায় ঈশ্বৰৰ প্ৰিয় ভাগ্য গুৰু গুৰুমুখে বেদৰ বাইখান গুৰুমুখে লওঁ ধলে গুৰুমুখে খাওঁ ধলে গুৰুমুখে হাতা পৰবাওঁ অকাশতক প্ৰণাম কৰোঁ নধৰিব দাই আমি অতি মূঢ়মতি পাৱে দিব পৰিয়ালৰ ব্যস্ত পত্নী সম্বন্ধীৰে সকলো আহিব। পত্নী সম্বন্ধীতে যি ৱাইফ আছে সকলোৱে আহি পুষ্পাঞ্জলি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ফুল এপাহ দিয়া বেছি বেছি নিদিব। সকলোৰে কাৰণে খোলা দি দিয়া হ'ব। আহিব লাগে পুষ্পাঞ্জলি কৰি আছে। তাৰপিছত সকলো শিল্পী তথা গায়ক ৰাজ্যৰ বাবে এই অনুষ্ঠান মুকলিভাৱে ৰখা হ'বলৈ খোলা পাতি ল'ব। বেছি দিব নালাগে পইচা পাতি ল'ব। অঁ তোমালোকে দিয়া বুঢ়ীয়া সকলোৱে দিয়া হা বুঢ়ীয়া সকলো দিয়া। অঁ কমল গগৈ বল কৰি পেলাওঁ বল কৰি পেলাওঁ সকলোৱে দিব পাৰিব।
সোমাব যাব মানে কি বহুৱাই দিয়ে নেকি অঁ নতুনকৈ তেলটো ঢাকি দিব পৰা হ'লে তেলটো হাৱা নালাগিলে তেতিয়া নুনুমে বাহুটো নালাগে গম নাপাওঁ বড়ো আপুনি মানুহটো অকণমান চাই কি চাইছে কি হ'ল